এভৰিৱান আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেল এপিৰেখাছ কিটচেন এণ্ড ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা মাছ আৰু টেঙামৰাৰ ৰেচিপি। লগতে মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ গৰম দিনত খুব চুলি সৰে নহয়নে বাৰু। এই চুলি সৰাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ এটা উপায় আপোনালোকে এপ্লাই কৰি চাব পাৰে। ঠিক আছে, দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। মই এতিয়া লৈ লৈছোঁ এয়া এল'ভেৰা। আপোনালোকৰ ওচৰত যদি এনেকুৱা ফ্ৰেছ এল'ভেৰা নাথাকে কোনো কথা নাই, আপোনালোকে যিকোনো ব্ৰেণ্ডৰ পতঞ্জলি হওক বা যিকোনো ব্ৰেণ্ডৰ আপোনালোকে এল'ভেৰা জেল লৈ ল'ব পাৰে। আৰু এতিয়া মই এই এল'ভেৰাকেইডাল এইদৰে ছাইডৰ এই কাঁইটকেইটা কাটি ল'ম। দৰে কাটি ল'ব। তাৰ পাছত এইদৰে জেলটো উলিয়াই ল'ব। এইদৰে মই গোটেইকেইডাল এল'ভেৰাৰে জেলখিনি উলিয়াই ল'ম। মোৰ এল'ভেৰা জেলখিনি ওলোৱা হৈ গ'ল। এতিয়া মই ইয়াৰ লগত পিঁয়াজৰ ৰস উলিয়াই থৈছোঁ, সেই পিঁয়াজৰ ৰসখিনি দি দিম। পিঁয়াজৰ ৰসেও চুলি সৰা আৰু নতুন চুলি গজাত খুব সহায় কৰে। তাৰ পাছত ইয়াত মই দি দিম নাৰিকলৰ তেল অকণমান, আৰু লগতে দি দিম কেষ্টৰ অইল। কেষ্টৰ অইলেও চুলি গজাত সহায় কৰে। তাৰ পাছত এইখিনি ভালদৰে লৰাব, কাৰণ এল'ভেৰা জেলটো গোটা গোটা হৈ থাকে কেঁচাটো, গতিকে এইখিনি ভালদৰে মিক্স কৰিব। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ লগাই ল'ম। আগতে মোৰ চুলিখিনি খুবেই বেয়া আছিলে, আচলতে খুব পাতল আছিলে চুলিখিনি, খুব বেছি পাতল আছিলে আৰু খুব সৰিছিলে। তাৰ পাছৰ পৰা মই যেতিয়া এইটো এপ্লাই কৰিলোঁ তেতিয়াৰ পৰা মই বহুতখিনিয়ে ভাল পাইছোঁ। এইদৰে কটন লৈ ল'ব। তাৰ পাছত ধুনীয়াকৈ এইদৰে গুৰিবিলাকত লগাই যাব। আপোনালোকে লগাই চাব আৰু তাৰ পাছত মোক কমেণ্ট কৰি জনাবচোন। সপ্তাহত 2 দিনকৈ লগাব, তেতিয়া বেছি ভাল হয়। এইদৰে গোটেই চুলিখিনিতে লগাই ল'ব আৰু 1 ঘণ্টামান সময় ৰাখিব। তাৰ পাছত যি শ্বেম্পু ইউজ কৰে আপোনালোকে সেয়া শ্বেম্পুৰে আপোনালোকে ধুই দিব। মোৰ এল'ভেৰাৰ এইখিনি গোটেই চুলিখিনিতে লগোৱা হৈ গ'ল আৰু 1 ঘণ্টামান মই ৰাখিম। তাৰ পাছত মই মূৰটো ধুই পেলাম। আপোনালোকে লগাই চাব, সপ্তাহত 2 দিনকৈ লগালে বেছি ভাল হয় আৰু তেতিয়া সুফল পাব। মই বহুত আচলতে বেনিফিট পাইছোঁ আৰু সেইবাবে আপোনালোকৰ লগত মই এইটো শ্বেয়াৰ কৰিছোঁ। কেনে পায় মোক জনাব। এতিয়া 1 আৱাৰ হৈ গ'ল আৰু মই চুলিখিনি ধুই আহিলোঁ। এতিয়া চুলিখিনি চুইয়ে খুব ধুনীয়া স্মুথ হয়, একেবাৰে স্মুথ হৈ যায়। গতিকে আপোনালোকে এবাৰ লগাই চাবচোন। ব'লক এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। আজিৰ মই ৰেচিপিটোৰ বাবে লৈ লৈছোঁ, এয়া হৈছে টেঙামৰা, কিছুমানে এইটো মেচকা টেঙা বুলিও কয়, আৰু এয়া হৈছে পিয়ালি পালেং, আৰু লগতে লৈ লৈছোঁ মাছ, আৰু এয়া হৈছে আলু 3টা। ব'লক এতিয়া আমি আৰম্ভ কৰোঁ।
এতিয়া মই ইয়াতে আলুখিনি কাটি লৈছোঁ আৰু এয়া সৰু সৰুকৈ মই এইখিনি কাটি থৈ দিছোঁ। এতিয়া মই আলুখিনি বইল কৰি এয়া মোৰ তেল গৰম হৈছে। এতিয়া মই ইয়াতে মাছকেইটকাৰ ভাজি ল'ম। তেল গৰমে হৈ আছে। এতিয়া ইয়াত মই দুটা শুকান জলকীয়া দি দিছোঁ আৰু অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম। এতিয়া মই কাটি লোৱা শাকখিনি দি দিম। এতিয়া মই ইয়াতে যিখিনি বইল কৰি থোৱা আলু আছিলে সেইখিনি ইয়াত দি দিম। এতিয়া মই ইয়াতে হালধি অলপ দি দিম। আন্দাজমতে দি দিব। আৰু জোখমতে নিমখ দিব। এতিয়া এইখিনি লৰাই দিব ভালদৰে। আলু আৰু এই শাকখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া মই ইয়াতে গৰম পানী কৰি থৈছিলোঁ, তাৰ গৰম পানী এতিয়া দি দিলোঁ। এতিয়া মই ইয়াতে ভাজি থোৱা মাছ দি দিম। এয়া মোৰ টেঙামৰা আৰু মাছৰ জোলখিনি ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। মাছৰ তেল আৰু বেঙেনাৰ ভাজি সেইটো বনাবৰ বাবে মই এতিয়া লৈ লৈছোঁ ইয়াতে। এয়া হৈছে মাছৰ তেল আৰু এয়া হৈছে বেঙেনা, সৰু সৰু গছতে লগা এয়া বেঙেনা ঘৰৰে, আৰু লগতে এটা লৈ লৈছোঁ পিঁয়াজ। এতিয়া মই এইখিনি কাটি লওঁ। এয়া মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া মই ইয়াতে কাটি লোৱা যিখিনি বেঙেনা আছিল সেইখিনি মই দি দিম। বেঙেনাখিনি অলপ সিজিছে। এতিয়া মই ইয়াতে মাছৰ তেলখিনি দি দিম। তেলখিনি দি লৰাই দিব ভালকৈ। এতিয়া ইয়াত দি দিছোঁ হালধি। এতিয়া মই ইয়াত দি দিম সোৱাদ অনুসৰি নিমখ।
আৰু দি দিছোঁ অকণমান জিৰা গুড়ি। এইদৰে এতিয়া অকণমান সিজিবলৈ দিব। মাছৰ তেল আৰু বেঙেনাখিনি প্ৰায় হৈছে। ইয়াত মই এতিয়া কাটি লোৱা ধনিয়া দি দিম। এতিয়া এইখিনি নমাব পৰা হৈ গ'ল। এয়া মোৰ মাছৰ সৈতে টেঙামৰাৰ জোল আৰু লগতে এয়া হৈছে বেঙেনা আৰু মাছৰ তেল। এইদৰে আপোনালোকেও এবাৰ খাই চাবচোন, খাবলৈ খুবেই ভাল হয়। গৰমৰ দিনত এনেও মাছৰ আৰু টেঙা জোলকণ খাই খুবেই ভাল লাগে। গতিকে আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাব। বহুতে হয়তো এনেদৰে বনাই খায়েই, তথাপি যিসকলে এনেদৰে বনাই খাই চোৱা নাই তেওঁলোকে এবাৰ খাই চাবচোন। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই আমাৰ ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা যিটো বেল আইকন আছে সেইটো অল কৰি দিব প্ৰেছ কৰি, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। গতিকে আপোনালোকে সেইটো অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।